সোনিয়াৰু মুণ্ডা মোৰ মালিকৰ নাম মাৰ্চেল কনগাডীৰ পৰা লৈছিলে 1600 টকা ৰেচন কাৰ্ড দিম বুলি বিজয় পাণ্ডে 8 বছৰ মান হ'ল এতিয়া দিয়াই নাই কাৰ্ডো এটা 1600 টকা লৈ পেলাই এটা ইপিএল কাৰ্ড দিছিলে ইপিএল কাৰ্ডটো তিনবাৰ মাত্ৰ খাব পালোঁ চাউল আৰু পিছত চাউলটো লৈ গ'ল এই কাৰ্ডটো লৈ গ'ল আৰু পিছত বেলেগ আহিব বনি পেলাই ক'লে পিছত আৰু মই 2 কপি ফটো দিলোঁ আৰু 100 টকা পইচা আৰু ল'লে আৰু কাৰ্ডটো আজিলৈ দিয়াই নাই আৰু চাউল তাউল এতিয়া আমি একো পোৱা নাই আপুনি চৰকাৰক কি দেবি জনাব ৰেচন কাৰ্ড লাগে আমাক আৰু এতিয়া চৰকাৰ বোলে আৰু 1000 টাকা দিম যাৰ ৰেচন কাৰ্ড নাই বুলি কৈছে তেতিয়া 1000 টাকা দিম বুলি কৈছে এইটোও আমি পোৱা নাই চৰকাৰৰ পৰা একো সুবিধাই পোৱা নাই আৰু আমি খালি ভোট দি থাকিলে হয় আমিও তো ভোট দিওঁ আমি তো দুখীয়া মানুহ আমকো চাউল তাউল পাব লগা হয় এতিয়া ল'ৰাবিলাক সৰু আছে এতিয়া কি কৰি খুৱাম আমি হাজিৰা কৰি খোৱা মানুহ বাগানত আৰু কাম যায় বাগান চগান বন্ধ হৈ গ'ল এতিয়া চৰকাৰৰ সুবিধা চাউল 5 কেজি চাউলো পোৱা নাই আমাৰ 2 নং ধনচৰী দলনি বস্তি আজি মাৰ্চ মাহৰ 23 তাৰিখৰ পৰা লকডাউন দিছে চৰকাৰে কিন্তু আমালোকে চৰকাৰৰ হুকুম মতে আমি চলি আছো ঘৰৰ পৰা বাহিৰত ওলোৱা নাই নিজৰ মুখত মাছ লৈ আছো যাৰ বিলাকৰ মাছ পোৱা নাই গিলা ৰুমাল গামছা দি মুখত বান্ধি লৈ আছে আৰু আজি আমাৰ মাৰ্চ মাহৰ 23 তাৰিখত লৈ হিনি আজি এপ্ৰিল মাহৰ 29 তাৰিখ হৈ গ'ল কিন্তু চৰকাৰৰ পৰা আমি আজি 1 কেজি চাউলো পোৱা নাই 1 কেজি নিমখো পোৱা নাই আমাৰ এইটো ৰাইজে দুখীয়া গৰীব গিলাই কিছুমান ঘৰতে আজি খাবলৈ পোৱা নাই কিছুমান ঘৰতে চুলাতে জুই জ্বলা নাই জংগলৰ আলুবিলাকক হিজাই খাই আছে কি কৰিম কিন্তু আজি এইটো কাৰণে আমি বিষয়লৈখিনি ক'বলগীয়া হৈ আছে আজি আমাৰ এই গাঁৱতে প্ৰায় মানুহ ৰেচন কাৰ্ড নাই চৰকাৰ এইটোগিলা ব্যৱস্থা লোৱা নাই কিন্তু যেতিয়া ইলেকশ্যনৰ সময় আহে তেতিয়া বহুত চৰকাৰগিলা আহে মন্ত্ৰীগিলা আহে ইলেকশ্যন মাগিবৰ কাৰণে কিন্তু আজি আমাক একো বিচাৰ লোৱা নাই কোনো মন্ত্ৰী লোৱা নাই কোনো ৰাজনীতিৰ মানুহ লোৱা নাই কোনো ঠিকাদাৰ লোৱা নাই আজি আমাৰ এই গাঁৱৰ মানুহগিলা বহুত অসুবিধাতে ভোকত পিয়াসত বহুত কষ্টত পাই আছে আমাৰ দলনি বস্তি আমাৰ লালপানীৰ পৰা লৈ হিনি ইফালে পাহাৰ যিমান পাহাৰ লগে গৈছে ইমানটো হ'লে মানে কমসে কম 2-250 মান ঘৰ হ'ব আমাৰ ৰেচন কাৰ্ডৰ এজেণ্ট বিজয় পাণ্ডে হয় তাত আপোনালোকে অভিযোগ দিছিল নে আপোনালোকে যে চাউল পোৱা নাই বা এনেকা ধৰণৰ এইটোগিলা আমি দিছিলোঁ কিন্তু সি ৰেচন আনে কিন্তু ৰেচনটো কাক দিয়ে কাক নিদিয়ে আমি ক'ব নোৱাৰোঁ যাৰ ৰেচন কাৰ্ড আছে সেইবিলাক যায় কোনোবা 15 কেজি পায় কোনোবা 16 কেজি পায় এনেকা কৰি আহে আৰু আমি কেইবাৰ সেই দৰখাস্তগিলা তাৰ ফৰ্ম আহিছিল চৰকাৰৰ পৰা ফৰ্ম আহোঁতে আমাক ক'লে যে তহঁতে গিলা যাৰ ৰেচন কাৰ্ড নাই তহঁতে আহা ফটো 3 কপি আৰু কি কয় আই কাৰ্ডৰ জেৰক্স কপি পান কাৰ্ড জেৰক্স কপি এইটোগিলা লৈ আহাৰ ৰেচন কাৰ্ড হ'ব এইটোগিলা দি হিনি আজি আমি কমসে কম 3 বাৰ দিয়া হৈছে তেওঁক ফৰ্ম লিখিখিনি দিয়া হ'ল আৰু 40 টকা 50 টকাকৈ পইচা লয় কিন্তু আজিলৈকে আমাৰ 3-4 বছৰ হৈ গ'ল ৰেচন কাৰ্ডৰ কোনো ব্যৱস্থা নাই আপোনাৰ নাম আমাৰ নাম ইছমাইল খৰা হয় হয় এইটোৱে মোৰ গাঁও হয় ইয়াতে মই থাকোঁ আৰু যিবিলাকৰ ধনী মানুহ আছে যাৰ ঘৰতে 40 বিঘা 50 বিঘা খেতি মাটি আছে সেইবিলাকৰ ঘৰতে ৰেচন কাৰ্ড আছে যাৰ ঘৰতে 2-3টা গাড়ী চলি আছে তাৰ ঘৰতে ৰেচন কাৰ্ড আছে কিন্তু আমাৰ দুখীয়াৰ ঘৰতে ৰেচন কাৰ্ড নাই আৰু সেই ধনী মানুহবিলাকৰ চাউলটো হিন্তৰ নাখায় হিন্তৰ ধান পথাৰ আছে খেতি আছে সেইবিলাকৰ চাউলটো আমি 20 টকা 22 টকা কেজিকে আমি কিনি আনি ঘৰতে খাওঁ সেইগিলা চাউল আপোনাৰ ৰেচন কাৰ্ড আছিল নাই ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ডৰ কথা কাৰণে এপ্লাই কৰিছিল নেকি গেছে একদিন বুধবাৰে আগতো বজাৰ বহি আছিলে মই কৈছোঁ বিজয় ইমান দিন হ'ল আৰু ৰেচন কাৰ্ডো দিয়া নাই না সুদ দিবি না মূল দিবি পইচাটো কিমান দিছিলে পইচা 1500 কিমান দিন আগত দিছিলে এই বছৰ পাৰেই হ'ল কিজন 1.5 বছৰ ৰকম হৈছে পিছত এনেকৈ কৈ দিছে মই কৈছে সোনিয়াৰু বেলেটত কাটা নিচিনা তই কথা পাতিছে যে যা তেতিয়াহ'লে এনেকৈ কৈছে আৰু ঘুচি আহিছে ইয়াতে মানে চব্জি দোকান দিকে আপুনি ৰেচন কাৰ্ড এতিয়ালৈকে পোৱা নাই নাই পোৱা নাই আৰু এনেই চৰকাৰী সাহায্য কিবা পাইছে নেকি আপোনালোকৰ গাঁৱত একো পোৱা নাই এই আমাৰ বুঢ়া পাইছে ঘৰ নহ'লে নাই মায়াৰাম আপুনি ৰেচন কাৰ্ড আপোনাৰ আছে নেকি নাই ৰেচন কাৰ্ড আপুনি এপ্লাই কৰিছিলে দুইবাৰ বিজয় পাণ্ডে তাৰপিছত ৰেচন কাৰ্ড বনাই দিম বুলি কওঁতে সি 1500 পইচাও লৈছে এতিয়া 2 বছৰ হৈ গ'ল এতিয়া নাই ৰেচন কাৰ্ডৰ নাই পইচাও নাই সুদনাও নাই মূলো নাই এতিয়ালৈকে নাই নাপাওঁ এতিয়া আপোনালোকৰ এখন গাঁৱৰ নাম কি দলনি বস্তি 2 নং
টিকলা কৰোৱা। আপুনি ৰেচন কাৰ্ড আছে? ৰেচন কাৰ্ড নাই মোৰ। কি কৰিছিলে? ৰেচন কাৰ্ড এপ্লাই কৰা নাছিলে? কৰিছিলোঁ, বিজয় পাণ্ডে লৈছিল পইচা দুইবাৰ লৈ, একবাৰ 700 লৈছে আৰু একবাৰ 600 লৈছে। কিহৰ কাৰণে লৈছিলে? এইটো ৰেচন কাৰ্ড আপোনাক বনাই দিম বুলি। তাত 600 আৰু 600 700 লৈছে। 600 আৰু 700 টকা লৈছে। দুইবাৰ দিছিলোঁ মই। এতিয়া আপুনি কোৱা নাই নেকি যে মোৰ ৰেচন কাৰ্ডটো দিয়ক বুলি? দিয়ক, মই কৈছোঁ ৰেচন কাৰ্ডটো দিয়ক। সি বিজয় পাণ্ডে বুলি কৈছে, ওপৰৰ পৰা আহিলেহে মই দিম, মই ক'ৰ পৰা দিম মানে বুলি এনেকুৱা বুলি কৈছে আৰু। আপোনালোকক মানে কি পইচাটো জোৰ জবৰদস্তি লৈ লৈছে? পইচাটো দিছোঁ, যেতিয়া দিব বুলি আমাৰ আশা আছে, তেতিয়া দিব বুলি আমি দিলোঁ। এতিয়ালৈকে হোৱা নাই, দিয়া নাই। 4 বছৰ। দাস আপুনি ৰেচন কাৰ্ড এপ্লাই কৰিছিলে? কৰিছিলোঁ দুইবাৰমান। বিজয় পাণ্ডে। কিমান টকা দিছিলে? কিমান মই পইচা দিয়া নাই। সি কৈছিলে মোক এবাৰ 10,000 টকা খুজিছিলে পইচাই, কিন্তু পইচাটো মই দিব নোৱাৰিলোঁ তাক। যাৰ কাৰণে ৰেচন কাৰ্ড দিয়া নাই আপোনাক? সেইটো বিষয়ে হ'ব পাৰে চাই, তাৰ পৰা নাই। তাৰপিছত মই 3বাৰ মান গ'লোঁ যে ৰেচন কাৰ্ড আমাক নিদিবি নেকি? ক'ত যাবি, ৰিপৰ্ট কৰিবি যা, মই আৰু দিব নোৱাৰোঁ। কি তই ভোকতে মৰি আছা নেকি, এনেকৈ বহুত নিচিনা ক'লে আৰু। এতিয়ালৈকে ৰেচন কাৰ্ডো পোৱা নাই। মিতালী কৰোৱা। আচ্ছা, আপোনালোকৰ গাঁৱত আজি আহি আমি উপস্থিত হৈছোঁ। ইয়াতে দেখা পাইছোঁ যে ৰেচন কাৰ্ড নাই মানুহবিলাকৰ, দুখীয়া শ্ৰেণীৰ মানুহবিলাকৰ ৰেচন কাৰ্ড নাই। আপুনি চৰকাৰক কিবা দাবী জনাব নেকি? কি দাবী জনাব? কি দাবী জনাম আৰু, আমাৰ এতিয়া গাঁৱত লগৰ কিবাই নাই, চৰকাৰৰ কিবা সুবিধাই দিয়া নাই এটাও। ৰেচন কাৰ্ডো নাই, না একো নাই, না চৰকাৰৰ ফালে কিবা বস্তু এটা আহিলেও আমাৰ গাঁৱত একো নাপায়। দুখীয়াগিলেও চব বিজয় পাণ্ডে জব্দ কৰি থৈ দিওঁ। ইমানখিনিতো চৰকাৰৰ পৰা সুবিধা লকডাউনত দিম বুলি কোনে কিমান লিখি লিখি লৈ গৈছে, তেওঁ আমাক এতিয়াক লাগি পোৱা নাই। আমি গৰীব দুখীয়াগিলেও আমি কি কৰি খাম? আমি ক'ৰবাত হাজিৰা একদিন কৰোঁ, সেইগিলা চাউল কিনি কিনি আনি খাওঁ। তো চৰকাৰে আমাক সুবিধা দিলেহে আমি খাম এইগিলা। তো চৰকাৰে আমাক ৰেচন কাৰ্ডকেইটা বনাই দিব লাগিব। বনাই নিদিলে আমি কেনেকুৱা কৰিব চলি কিনে খাম? মই এইটো জনাওঁ যে আমাৰ গাঁৱত বৰ্তমান এতিয়া ইমান বছৰলৈকে হৈ গ'ল, একো সুবিধা নাছিলে। আৰু মই এইটো জনাওঁ যে প্ৰথমবাৰ আমাৰ এই গাঁৱত লাইফত প্ৰথমবাৰ এইটো গাঁৱত মিডিয়া আহি পালে। এইটো চৰকাৰক জনাব বিচাৰোঁ যে ইমান দিনৰ মূৰত আজিলৈকে একো ব্যৱস্থা পোৱা নাই, একো সুবিধা নাই। মানুহকেইটাৰ পৰা শুনি আছোঁ এইটো অসুবিধা সেইটো অসুবিধা বুলি কৈ আছে। সেইকাৰণে এই প্ৰথমবাৰ এই মিডিয়াক মাতি ফালে আমি এই মিডিয়াকেইটাক আপত্তি জনালোঁ আমাৰ গাঁৱৰ বিষয়ত। চৰকাৰক দাবী এইটো জনাওঁ যে এই 23 মাহৰ পৰা আমাৰ 23 মাৰ্চৰ পৰা আমাৰ এই যোনটো লকডাউনটো বন্ধ থকা গতিকে আমাৰ গাঁওখিনিতে যিমান অসুবিধাকেইটা আছিলে, সেই অসুবিধা গতিকে চৰকাৰক আমি অনুৰোধ জনাওঁ যে আমাক এই নোপোৱা গতিকে চৰকাৰে আমাক খাৱা সামগ্ৰীখিনি দিয়া বুলি অনুৰোধ জনাওঁ।